বহুত দিনৰ মূৰত আজি জংঘলৰ গাহৰি দেখা পাইছোঁ। এইগিলা চাওঁ কি গাহৰি, এইগিলা জংঘলৰ গাহৰি, ডাল লাম্বা লাম্বা গাহৰি। প্ৰথমবাৰ বহুত দিনত মোৰ দেখা পালোঁতে গাইছ জংঘলৰ গাহৰি। মোৰ কেমেৰাটো ইমান ভাল নহয়, মই ওপৰত চোনা। এই আমাৰ লোকেল গাহৰি আছে, এইগিলা জংঘলে গাহৰি কি লাম্বা লাম্বা শিং। এইগিলা দেখিছে আপোনালোকে, এইগিলা জংঘলে গাহৰি। এইগিলা কাৰণে আৰম্ভ কৰা হ'ল কথা একদম পুৰা দেখিছে, একদম পুৰা একদম পানী। আমি এতিয়া ঘৰত আছোঁ বৰ্তমান ৰুমত, একদম পানী পৰি আছে। এতিয়া বৰ্তমান ৰুম ভাড়া কৰি আছোঁ। অলপমান আপোনাৰ জাগা ঘূৰিব লাগে, কেমেৰা কৰিতো বেয়া সেইকাৰণে অলপমান উপায় নাই। আপোনালোকে চাব নাপাৰোঁ, অলপমান ছাপৰ্ট কৰক। আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব আপোনালোকে। পৰিৱেশে দেখিছে একদম পানী পৰিলে এনেকৈ কেনেকুৱা হৈছে ৰাস্তা ঘাট দেখিছে আপোনালোকে। আৰু এইভাগে লগতে এইভাগেও এইগিলা বাইক চলাই এইভাগে একদম স্কুল ঘৰ আৰু এইভাগে খৰি আছে। এইভাগে ওচৰত দেখি আমাৰ চেণ্ডেলগিলা আছে, চেণ্ডেল যি আছে এইটোৱে ৰুমটোৰ ওচৰতে বৰ্তমান আমি 3 মান আছোঁ। ৰাস্তাখন পুৰা দৰে ব্লক হ'ল বুলি মিনি পাইছিলোঁ। তাৰমানে 20 তাৰিখে আহিছোঁ ৰাজস্থানত আছোঁ, ৰাজস্থানৰ পৰা গুজৰাটতে আছোঁ বৰ্তমান। এতিয়া গাড়ী ঘূৰি আছে আৰু গুৱাহাট যাব লাগিব। গুৱাহাট হাৱা মাৰি আছে কালি আৰু একদম পুৰা আহোঁতে একদম বাইকৰ কম নহ'লে এনেই লাইটাৰবিলাকো মই ভাবছোঁ যে কম দিহাই নাথাকো এনে নহয় নহয়, এনে চলোৱাটো হয় অসমৰ পুৰা ভিৰ হৈ যায় একদম আৰু মই আহোঁতে আৰু তাৰপৰা ৰাজস্থানৰ পৰা বাছত আছিলোঁ মানে পুৰা মাথা ঘূৰাইছে না, একদম মাথা ঘূৰাই দিছে একদম পুৰা থাকিবই পৰা নাই। কি ক'ম আৰু মানে অলপমান জেগাখিনি দেখুৱাই দিলোঁ অলপমান আৰু অলপমান। এতিয়া মই ব্লগটো আজিলৈ ব্লগটো এনেকেই বনাম বুলি ভাবিছোঁ গাইজ। ভাল লাগে লাইক এটা শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব। আৰু তলত দেখি কিবা বস্তু আছে নেকি, পানী আহে একদম বঢ়িয়া দেখিছে, একদম পুৰা খৰি চৰি আছে। এইভাগে বহুত ঠাণ্ডা লাগি আছে, একদম পুৰা হাৱা মাৰি আছে একদম পুৰা। কি ক'ম আপোনালোকে প্লিজ ছাপোৰ্ট কৰক। মোৰো কেমেৰাটো মানে ভাল নহয়, আপোনালোকে দেখিছে চাগে, গম পাইছে চাগে। অলপমান কেমেৰাৰ প্ৰব্লেম আছে মোৰ, অলপমান সেনে হৈছে একদম। আপোনালোকে ফুল ছাপোৰ্ট কৰক যাতে মই নতুন ঠাইতে ল'ব পাৰোঁ। মোৰ লগতে বহুতে কমেণ্ট কয়, ইনষ্টাগ্ৰামতো কৈ আছে তাৰমানে মিনি ব্লগ দি মই ফেচবুকত অনলি মিনি ব্লগে দিম। মিনি ব্লগ যদি চোৱা নাই, মিনি ব্লগ চাব ইয়াত ফেচবুকত নটিফিকেশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰিব। আৰু মই ইনষ্টাগ্ৰামত ইমান এনেকৈ নচলাওঁ, মই ইনষ্টাগ্ৰাম ভালো নাপাওঁ। ফেচবুক আৰু ইউটিউবতে চলাওঁ বেছিকৈ, আৰু ভালো লাগে এনেকৈ চলাই। ভিডিঅ' আহে ইনষ্টাগ্ৰামত নাই মোৰ ফ'ল' কৰিব আনফ'ল' মাৰি দিয়ে, সেনেকৈ বহুত বেয়া লাগে না। ইমান কষ্ট কৰি চেনেল এটা বানা কিন্তু ফ'ল' কৰি আনফ'ল' কৰিলে বহুত বেয়া লাগে। প্লিজ আনফ'ল' নামাৰিবা, ছাপোৰ্ট কৰা প্লিজ। ক্লিকটো লুকাই দি আছোঁ, আপোনালোকে চাব নাপাওঁ। জংঘলে গাহৰি বেলেগ, আমাৰ গাঁৱত লোকেল গাহৰি ক'লা ছিষ্টেমৰ আৰু বগা ছিষ্টেমৰ আছে। এইটো একদম সেউজীয়া ৰঙৰ নিচিনা, মাটিয়া ৰঙৰ কিবা সেউজীয়া ৰঙৰ নিচিনা হয়। আপোনালোকক মই ক্লিকটো দিছোঁ, আপোনালোকে চাব নাপাৰিব।